এইটো সঁচা কথা আমি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি নিৰ্বাচন খেলিব কংগ্ৰেছৰ লগতো নাই আমি বিজেপিৰ লগতো নাই ইউডিএফৰ লগতো নাই বা ইউপিএফৰ লগতো নাই কোনো দলৰ লগত আমি মিত্ৰতা নকৰি পেলাই বিজেপি দলে এইবাৰ নিৰ্বাচন খেলিব কোচ ৰাজবংশী চেল বা মাইনৰিটি চেল বা কৰ্খা চেল আদিবাসী চেল সান্থালী চেল বা বেংগলী চেল হিন্দীভাষী চেল গোৰ্খা চেল এনেকুৱা যে আমি বনাইছে ইয়াৰ উদ্দেশ্য এটাই আমি কৈছো ইহঁতক আমি ৰাজবংশী সমাজৰ ৰাজবংশী লিডাৰসকলক আমি কৈছো যে আপোনালোকে আমাক সহায় কৰক আপোনালোকেও বিটিচিৰ মানুহ বিটিচি বাচাৱাটো আপোনালোকৰো দায়িত্ব আছে আপোনালোকে আমাক সহায় কৰক আমি ৰাজবংশী সমাজক কৈছো মুছলিম সমাজক কৈছো গোৰ্খা সমাজক কৈছো সান্থালী সমাজক কৈছো বা আদিবাসী সমাজক কৈছো বেংগলীক কৈছো সব বিটিচিত যিমান জাতি জনগোষ্ঠী আছে হিন্দীভাষী হওক সবকে আমি কৈছো যে আপোনালোকেও বিটিচিৰে পাব্লিক হয় বিটিচিৰে মানুহ হয় বিটিচি আজি ধ্বংস হবলৈ গৈ আছে বিটিচি বাচাৱাটো আপোনালোকৰো দায়িত্ব আপোনালোকে আহক আমাৰ বিপিএফ দলক সহায় কৰক তেতিয়াহ'লে আমি বিটিচিটো বাচাব পাৰিব নহ'লে আজিৰ দিনত বিটিচি ধ্বংস হবলৈ গৈ আছে ধ্বংস হৈছে আপোনালোকেও যদি বিটিচিটো ভাল পায় বা বিটিচিটো বাচাব লাগে বুলি যদি ভাবে তেতিয়াহ'লে আপোনালোকেও আগুৱাই আহক আমাৰ বিপিএফ দলৰ লগত থাকক আমাক সহায় কৰক তেতিয়া আমি বিটিচিটো বাচাব পাৰিব নহ'লে বিটিচি আজি ধ্বংস হবলৈ গৈ আছে এই আগৰ দিনত বিটিচি আৰু নাই ৰাজবংশীসকলেও কৈছে আমাক আমি সহায় কৰিম ৰাজবংশী হিচাপে আমি যিমান পাৰে ৰাজবংশী সমাজ হিচাপে আমি সহায় কৰিম এই বিপিএফ দলক আগৰ নিচিনা যাতে এই বিটিচিটো শক্তিবান হ'ব পাৰে তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীয়ে আজি সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইহঁতে কৈছে আপোনালোকে জিকাই যোৱাৰ পিছত চৰকাৰ বনোৱাৰ পিছত আমাৰ ৰাজবংশীসকলৰ সমস্যাটো সমাধান কৰি দিয়ক ৰাজবংশী সমাজৰ যিখিনি সমস্যা আছে এইটো সমাধান কৰি দিয়ক তেতিয়া আমি আপোনালোকক সহায় কৰিব পাৰিম আমি কৈছো 100% আমি সহায় কৰিম বুলি কৈছো ৰাজবংশী হওক মুছলিম হওক গোৰ্খা হওক মুছলিমসকলেও কৈছে যে আমি কৈছো আপোনালোকে আমাক সহায় কৰক বিপিএফ দলক আপোনালোকৰ যিটো জাতীয় সমস্যা বা আপোনালোকৰ যিটো উন্নয়নৰ সমস্যা এইবিলাক আমি চৰকাৰ বনোৱাৰ পিছত আপোনালোককো আমি 100% আমি সহায় কৰিম গ্যাৰান্টি এনেকুৱা আমি মুছলিম সমাজক কৈ আছো সেইকাৰণে আজি মুছলিম সমাজক আমাৰ বিপিএফ দলক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে ঠিক তেনেকুৱা গোৰ্খাসকলেও ঠিক তেনেকুৱা সান্থালীসকলেও কৈছে যে আমাৰ জাতীয় এনেকুৱা সমস্যা আছে মাটিৰ সমস্যা আছে জনজাতিকৰণৰ সমস্যা আছে ৰাজবংশীসকলেও কৈছে জনজাতিকৰণৰ সমস্যা আছে মাটি বাৰীৰ সমস্যা আছে এইবিলাক সমস্যাটো চৰকাৰ বনোৱাৰ পিছত বিপিএফ দলে যদি কৰি দিব বুলি আশ্বাস দিয়ে তেতিয়া আমি ওলাম আমি কৈছে 100% বিশ্বাস কৰক আপোনালোকে মই কৰি দিম বুলি কৈছে বেয়াটো হোৱা নাই আজি সব জাতিয়ে যিমান জাতি জনগোষ্ঠী আছে সকলোৱে কৈ আছে আমাৰ মাটিৰ সমস্যা আছে আমি কৈছো চৰকাৰ হোৱাৰ পিছত মাটি পাট্টা দিয়াটো 1 নম্বৰ এজেণ্ডা আমাৰ এটোতো বেয়া হোৱা নাই মাটিৰ পাট্টাটো সবকে লাগে গোৰ্খাসকলেও লাগিব বড়োসকলেও লাগে আদিবাসীসকলেও লাগে মুছলিম সমাজকো লাগে সান্থালীসকলকো লাগে গোৰ্খাসকলকো লাগে বেংগলীসকলকো লাগে হিন্দীভাষীসকলকো লাগে নাথ যোগী সূত্ৰধৰ যিমান জাতি জনগোষ্ঠী আছে গাৰো ৰাভা চৰণীয়া যিমান জাতি জনগোষ্ঠী আছে নালাগে এই আপনি ৰাজবংশী এই বিটিচি ধ্বংস হব লাগে নাকি নালাগে জনা আমি সুধিছো কোনো জাতিয়ে বিটিচি ধ্বংস হোৱাটো বিচৰা নাই সান্থালী মানুহ আছে কৈ সান্থালী আপনি
বিটিসি ধ্বংস হব লাগে নাকি নালাগে না সব জাতিয়ে কয় বিটিসি ধ্বংস হওয়াটো আমি নিবিচাৰে এই আগৰ নিচিনা বিটিসিটো শক্তিশালী হব লাগে বুলি সবে বিচাৰে কোনো মুসলিম জাতি বিচাৰা নাই কোনো বেংগলী জাতিয়ে বিচাৰা নাই কোনো গোর্খা জাতিয়ে বিচাৰা নাই কোনো রাজবংশী জাতিয়ে এই বিটিসিটো ধ্বংস হওয়াটো বিচাৰা নাই বিটিসি ধ্বংস হওয়াটো বিচাৰা নাই কোনো জাতিয়ে এই কারণে এই ইউপিপিএল যদি সরকার চলি থাকে তেতিয়াহলে এই বিটিসিটো ধ্বংস হব সবাই সেইটোৱে এই কারণে সবাই সব জাতি জনগোষ্ঠী আজিৰ দিনত বিপিএফ দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু আমিও কি বুলি কয় আমিও ওয়েলকাম কি কয় আদৰি লৈছো যে সঁচা আমি যিমান জাতি জনগোষ্ঠী আছে সকলোৰে দায়িত্ব আছে এই বিটিসি বাচাৱাটো আমি একেলগে কাম কৰিব লাগিব একেলগে এই বিটিসিটো শক্তিশালী বনাব লাগিব আগৰ নিচিনা একেলগে এই বিটিসিটো আমি উন্নয়নৰ ফালে কাম কৰিবলৈ সুবিধা পাব লাগিব চেল বনোৱাৰ অৰ্থটো সেইটোৱে যে আপোনালোকৰো দায়িত্ব আছে আপোনালোকেও আগুৱাই আহক আমাৰ অনুৰোধ এটাই যে আমি বিটিসি সরকার বনার পিছত প্রথমবার এজেন্ডা হিসাবে আছে আমার মাটি পাট্টা দিয়া আর আমি চাকরির ক্ষেত্ৰত ওদালগুৰি জিলাত 40টা ডিপার্টমেন্টত যিমান চাকরি আছে এই ওদালগুৰি জিলাৰ ল'ৰা ছোৱালী সকলে পাব বেলেগ ডিস্ট্রিক্টৰ পৰা নাপাব সেইবিলাক কাম আমি কৰিব সরকার অহাৰ পিছত বাছ গ্ৰুপক পইচা দিম 75,000 টাকা দিম এনেকুৱা কৰি পেলাই থৈ পেলাই অহাটো আজিলৈকে দিয়া নাই এই কাৰণে আমি কৈছো প্ৰমোদ বড়ো এই আই মাতৃসকলক এনেকুৱা ঠগাব নালাগে বা মহিলাসকলক এনেকুৱা ঠগাব নালাগে যদি এনেকুৱা ঠগাই থাকে পাপ লাগিব বুলি মই কৈ দিছো প্ৰমোদ বড়ো মহিলাসকলক এনেকুৱা ঠগোৱা নাযায় হয় না নহয় মহিলাসকলক এনেকুৱা ঠগোৱা নাযায় পাপ লাগিব